সন্মিলনৰ সন্মানীয় মুখ্য উপদেষ্টা অৰবিন্দ কলিতাদেৱকে মুখ্য কৰি ইয়াৰ সন্মানীয় উপদেষ্টা আৰু পদাধিকাৰীসকল সদৌ অসম কলি সমাজৰ ৰাজ্যিক সমন্বয়ক দিলীপ মাহুৰ ডাঙৰীয়া, কলিতা জনগোষ্ঠী সন্মিলনৰ এই দ্বিবাৰ্ষিক অধিৱেশনসকল, কলিতা জাতিৰ যি আজিৰ তাৰিখৰ স্থিতি, আজিৰ তাৰিখত এই জাতিটোৰ অৱস্থান, আমি যদি ইয়াৰ গোটেই সামাজিক বা ঐতিহাসিক প্ৰেক্ষাপটলৈ যাওঁ, সঁচাৰ্থত হতাশ হ'ব লাগে। আৰু সেই সময়ছোৱাতেই কলিতা জাতিৰ, কলিতা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ 5750 বছৰ সম্পূৰ্ণ হ'ব। সম্পূৰ্ণ গোটেই ভাৰতীয় আৰ্য সভ্যতাটোৰ কুললুপ্ত এই পৰিচয় প্ৰথম অৱস্থাত এই ভূখণ্ডত ইংৰাজ প্ৰশাসক হিচাপে হাব্বাদিন পাৱেলে আৰম্ভ কৰিছিল, যিটো আধাৰ কৰি লৈ কালিৰাম মেধি, পৰৱৰ্তী পৰ্যায়ত বাণীকান্ত কাকতি, এই পণ্ডিতসকলে উপস্থাপনহে কৰিছিল। কিন্তু কলিতাসকল কুললুপ্ত জাতিৰ পৰা উদ্ভূত নহয়, কোনো ইয়াৰ মূল কুলৰ উদ্ভাৱক এই কলিতা জাতি। কিয়নো এই ভূখণ্ডত যেতিয়া আলপাইন সকলৰ প্ৰব্ৰজন ঘটিছিল আলপছ পৰ্বতমালাৰ দাঁতিৰ পৰা, আৰু আপোনালোকে জানে যে কলিতাসকলৰ ইয়াত অৱস্থানত আমাৰ জাতিগোষ্ঠীৰ পূৰ্বজসকলক অসুৰ দানৱ এই ধৰণৰ শব্দৰে অভিধাৰে অভিহিত কৰা যায়। অসুৰ দানৱ ইয়াৰ কোনো নেতিবাচক বা আমাৰ প্ৰবৃত্তিক লৈ কোৱা নহয়। আলপছ পৰ্বতমালাৰ দাঁতিৰ যি দনিউগ নদী, এই দনিউগ নদীৰ পাৰৰ পৰা অহাৰ কাৰণেই এই ভূখণ্ডত অৱস্থান কৰা লোকসকলক কোৱা হয় দানৱ, দনিউগৰ পৰা দানৱ। আৰু সেই দনিউগ নদীৰ পাৰৰ পৰা আহি আছিৰীয় সভ্যতা গৰকি অহাৰ কাৰণে কোৱা হয় অসুৰ বা অসুৰ। অসুৰ বা দানৱ প্ৰবৃত্তিক লৈ নিজৰ স্থিতি শক্তিশালী কৰিছিল। আৰু ইয়াৰ লগত এই যে আমাৰ কলিতাসকলৰ নামটোৰ লগত মই জাতিগোষ্ঠীৰ আমি অধিবাসীসকলৰ নাম কলিতা হ'ল, ধন্যবাদ।